তাতে তাত গৈ পেলাই আমি অচিৰ লগত কথা পাতিছিলোঁ আৰু ডিমাচা আমাৰ ককাই ভাইসকলৰ কথা পাতিছিলোঁ। তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ যে এইটো ঘটনা হৈছে বা হোৱা নাই, হোৱাৰ পিছত আমাৰ ডিমাচা ককাইসকলে তাত যেতিয়া ৰখি আছিলে সেই কথাটো নিজেই অন দ্য স্পট আহি পেলাই তেখেতে মানে ৱাৰ্ণ কৰাৰ নিচিনা, যিমান কৰিলেবি একো লাভ নাই, মই 2 দিন ভিতৰতে ওলালোঁ। সেইটোৰ ওপৰত আপোনালোকৰ একশ্যন কি হ'ব ভৱিষ্যতে? এইটো কথা লৈ আমি আজি এইটো পাইছোঁ। আমি এইটো ল এণ্ড অৰ্ডাৰ ফালৰ পৰা এইটো অলৰেডি কেছ দাখিল কৰা হৈছে। তাৰপাছত আজি আমি আহোঁতে, এতিয়া প্ৰেছ মিট নিদিয়া আহোঁতে আমি মানে এই কে নাথ ডাঙৰীয়া এই যোনটো এতিয়া ইনভেষ্টিগেশ্যন অফিচাৰ এডিশ্যনেল SP ছাৰ তাত আমি গৈ কিনি তাৰপিছত আমি পাইছোঁ যে ষ্ট্ৰিক্ট একশ্যন সেইটো লোৱা হ'ব বুলি পাৰ্টিলি দিয়া হৈছে। তাৰপাছত সেইটোৰ ওপৰত তেখেতেও মানে এইটো যিহেতু সি দম দিয়া এই কিবা ভিক্টিম ফেমিলিক, তাৰ ওপৰতেও মানে ষ্ট্ৰিক্ট একশ্যন ল'ব বুলি তেখেতে কৈছে। আচ্ছা, আৰু এটা কথা এইখিনিতে জানিব বিচাৰিছোঁ, বিভিন্ন সময়ত আমি সেইদিনাখন জনাবৰা চকীওলা সুমিলা ৰংহম্পি কেছ আমি আজি পাহৰা নাই, তেওঁ মনত দুখ লাগে এইবিলাক কথা মনত পৰিলে। সেইদিনাখন দুজনী ছোৱালী চকীওলা, ৰিচেণ্টলি এজনী ছোৱালী গ'ল ৰশ্মিকা ৰাংপি। চ' এনেকুৱা এইবিলাক ঘটনাবিলাক যিমানবিলাক আমি এৱাৰনেছ কৰিব লাগে, মেন মিটিং কৰোঁ, নহয় জানো? আমাৰ টুলিৰাম ৰমহাং ছাৰেও হেৰি কৰি আছে, কিন্তু এইবিলাক কেছ বাৰম্বাৰ হৈ আছে। এই কিহৰ কাৰণে আপোনালোকে বুলি ভাবে? এইটো শিক্ষাৰ লেক অফ এডুকেশ্যন নে কিহৰ কাৰণে বুলি ভাবে আপোনালোকে কি? এইটো চাওক, এতিয়া আমি ক'ব গ'লেতো ইয়াত যদিহে হৈছে বুলি ক'লেতো ইয়াত লেক অফ এডুকেশ্যন বা এৱাৰনেছৰ ওপৰত হৈছে, প্লাছ এট দ্য ছেম টাইম আৰু যদি অন্তৰৰ পৰাই যদি সমাজে যদি জ্ঞান নিদিয়ে এই কালপ্ৰিটবিলাকক, কালপ্ৰিট বুলিতো কোনেনো গম পায়, যেতিয়া কাণ্ড কৰে তাৰ পাছতে ধৰা পৰাৰ পাছতে আমি মানে কালপ্ৰিট বুলি ডিক্লেয়াৰ কৰে। কিন্তু যে আমি বিচাৰোঁ যে এইটো হ'ব নালাগিছিল। তেনেকুৱা আমি পাহাৰীয়া সমাজত বা থলুৱাবিলাকক যে আমি যিহেতু ভূমিপুত্ৰ হিচাপে ইণ্ডিজিনিয়াছ ট্ৰাইববিলাকক আপুনি নেচাৰবিলাক কেৰেক্টাৰিষ্টিক চাব, সিহঁতৰ মানে ৰেপ বস্তু পোৱাটো কালচাৰতে নাই। সেইটোবিলাক আমি দেখা পাইছোঁ যে ডিউটি ইলিগেল ইমাইগ্ৰেণ্টছ ইনফ্লাক্স হোৱাবিলাকে এইটো কাণ্ডটো আমি দেখা পাই আছোঁ। যাতে এইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে এই সমাজ এতিয়া মানে এইবোৰ এডুকেশ্যন লেভেলটো এৱাৰনেছ দিয়া প্ৰভিজন, তথাপিও যে মানে নিজৰ সমাজটোৱে এইবোৰ মানে এই এৱাৰনেছ দিয়াটো বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তেতিয়াহ'লেহে এইটো ক্ৰাইমবোৰ অলপ কম হ'ব নেকি। মই নিশ্চয় আশা আছে যে আমি চবেই এতিয়া লগ ধৰি এইটো সফল হৈছে। কালি এইটো আজি ডিমাচাৰ পৰা হৈছে, কালি কোনোবা অসমীয়া বা নিজৰ কমিউনিটিৰ ওপৰতো হ'ব পাৰে, বা তেনেকুৱা আমি সেইটো হিচাপতে আমি চবেই এজ এ ৰেছপনচিবল ল'ব লাগিব, এজ এ ছ'চিয়েল লিভিং বিং হিচাপে। তেতিয়াহ'লেহে আমি এইটো বস্তুটো আমি মুক্ত কৰিব পাৰিম বুলি মই আশা আছে। In addition to that, मैं और एक चीज ऐड करना चाहूँगा। शायद आप सभी को पता ही है, नॉर्मल सेक्शन जो होता है इट टेक्स टाइम, है ना। FIR होता है, उसके बाद फिर चार्जशीट होने में बहुत टाइम लग जाता है, उसके बाद फिर कोर्ट में ट्रायल होता है ना। बट ज्यादातर आप हमारा स्पेशली ट्राइबल्स एरिया में ज्यादातर विक्टिम्स हम लोग ही होता है, ट्राइबल्स लोग। इसमें ये केस में लकीली या पता नहीं कैसा है, वो सुना है कि SC कम्युनिटी से, ऐसा नहीं बोल रहे कि ट्राइबल से भी क्रिमिनल नहीं है, हम ये नहीं बोल रहे हैं, लेकिन ज्यादातर विक्टिम हमारे एरिया में हम ही होता है। इसमें अगर देखा जाए तो गवर्नमेंट की ओर से एक है शेड्यूल कास्ट एंड शेड्यूल ट्राइब प्रिवेंशन ऑफ एट्रोसिटीज एक्ट 1959। ये नॉर्मल सेक्शन से क्या फर्क है होने से, इसमें जो मुझे जहां तक जानकारी है, इसमें विद इन 60 डेज चार्जशीट फाइल करना है, उसके बाद अनदर 30 डेज में ट्रायल खत्म करना है ना। शॉर्ट में बोले तो 90 डेज में ये ट्रायल खत्म होना है। अदरवाइज कोर्ट में इतना सारा केस है, इट टेक्स टाइम। इसीलिए क्या होता है, क्रिमिनल लोगों को शायद एडवांटेज मिलता है, नहीं हम तो केस से भी बिल लेके निकल जाएगा, उसके बाद फिर उसको एक एनकरेजमेंट मिलता है कि नहीं हमारे पास पैसा है, हम अच्छा लॉयर हायर कर सकता है। ज्यादातर जो क्रिमिनल्स है वो माइंडेड होते हैं, मैक्सिमम वो लोग पैसा माने बैगिंग ज्यादा होता है, फाइनेंशियल वेरी स्ट्रॉन्ग होता है, ज्यादातर ये लोग ज्यादा निकलता है। फिर क्राइम फिर वही चीज वो नहीं होने से किसी वही उसका ही रिलेटिव या उसका जान पहचान का या जो भी हो, पैसा ज्यादा बैगिंग देने वाला लोग ज्यादा निकलता है मैक्सिमम टाइम में। तो अगर गवर्नमेंट की ओर से, क्योंकि हम सिंस फ्रॉम द वेरी बिगिनिंग जब से हम ऑर्गेनाइजेशन में आए, इवन देयर इज पर्सन नंबर्स ऑफ ट्राइबल्स एक्टिविस्ट जो ट्राइबल शेड्यूल कास्ट एंड शेड्यूल ट्राइब प्रिवेंशन ऑफ एट्रोसिटीज एक्ट 1989 को इंपोर्टेंस देने के लिए इवन गवर्नमेंट को बहुत बार लिखा है कि एक अवेयरनेस क्रिएट किया जाए अपने ट्राइबल, स्पेशल ट्राइबल्स एरिया में या नॉन ट्राइबल, जहाँ पे आपको पता ही है आजकल तो ग्लोबलाइज है, यहाँ पे भी ट्राइबल रहते हैं, बाहर में भी ट्राइबल रहते हैं। ज्यादातर जगह में एट्रोसिटीज होता है, लेकिन लैक ऑफ नॉलेज की वजह से, जैसे ब्रदर ने बोला है कि लैक ऑफ नॉलेज के, लीगल नॉलेज की वजह से ये लोग विक्टिमाइज होता है ये लोग। सो इन शॉर्ट अगर बोला जाए तो गवर्नमेंट नीड्स टू पे इम्पोर्टेंस, ये सब इंसिडेंट फिर तो नहीं होने के लिए, माने ये चीज रेट क्रिमिनल का जो क्राइम्स का रेट डिक्रीज होने के लिए शायद गवर्नमेंट को भी इनिशिएटिव लेना चाहिए टू क्रिएट अवेयरनेस
by organizing numbers of awareness program on scheduled caste and scheduled tribe prevention of atrocities act और 11 बहुत सा सेक्शन है लॉ ऑफ द लैंड का, वो करना चाहिए मेरा हिसाब से, देन ओनली साइड वो क्राइम डिक्रीज हो सकता है। অনুভৱত মই এইটো ক'ব বিচাৰিছোঁ যে লাইক মানে এতিয়া এই কৃষ্ণ নামৰ বয়স এতিয়া আণ্ডাৰ এজ বুলি কৈছে, এতিয়াও চাওক আণ্ডাৰ এজ যে ইমানখিনি ঘটনা সেই কৰাই দিব পাৰিছে, তো এইটো মানে ধিকাৰ জনোৱাৰ কথা। আৰু আমি বিচাৰোঁ যে লাইক ছোৱালীৰ যোনটো দাগ লাগিছে সেইটো দাগটো মুচি নাযায়, তথাপিও আমি চেষ্টা কৰিম যে লাইক তাৰ ভৱিষ্যত উজ্জ্বল হওক। মাইনৰ এজ 14 ইয়াৰ্ছৰ বছৰীয়া ছোৱালী, এতিয়া তেখেতৰ ইমানখিনি বয়স আছে এতিয়া ভৱিষ্যতৰ কাৰণে, এতিয়া আমি মানে এতিয়া মানে চকু পানী ওলাই, এতিয়া আমি গৈ অহা টাইমতে মই মানে বহুত কিবা দুখত ভৰা কাহানী নিচিনাই ক'ব লাগিব। আৰু সেইটো কাৰণে আমি এতিয়া বিচাৰিম যে লাইক একদম ফাষ্ট ট্ৰেকত জাষ্টিছটো হ'ব লাগে, আৰু আমি ইয়াত গোট হোৱা সংগঠনবিলাকে মানে ষ্ট্ৰংলি কণ্ডেম কৰি এইটোৰ ওপৰত আৰু অতি শীঘ্ৰে আইনকো আমি জনাইছোঁ যে অতি সোনকালে জুডিচিয়েল বিচাৰ হ'ব লাগে বুলি। তাৰপাছত লাইক আমি যদি কিবা কওঁতে বা মানে ফেমিলি প্ৰটেকশ্যনৰ কাৰণেও আমি আহ্বান কৰিছোঁ, যাতে যেন সিহঁতৰ ফেমিলিৰ ওপৰতো কোনো আকৌ কিবা দুখ অসুবিধা নাথাকে, সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণেও আমি মানে অনুৰোধ কৰিছোঁ ল এণ্ড অৰ্ডাৰকো। তাৰপাছত লাইক এনেকা বস্তু যদি আকৌ নাঘাটক বুলি আমিহে এইটোহে কণ্ডেম কৰিছোঁ, আৰু মানে যাতে যেন এইটো আকৌ হ'ব নালাগে সেইটো হিচাপে আমি ক'ব বিচাৰিছোঁ। আৰু ইমানেই আৰু মানে আজিৰ প্ৰেছ